প্ৰায় পৰেশৰে ভূমি বুলি এতিয়া ইতিমধ্যে গম পাইছোঁ। এই ভূমি পৰিদৰ্শন কৰিছে, ইয়াত থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ পৰা কি ক'বা কেনেকৈ? এই সম্পৰ্কে যোৱাকালি ময়ো গম পাইছোঁ। কৰৰপতি আদানীৰ ল'ৰা আমাৰ BTC বা ধুবুৰী ডিষ্ট্ৰিক্টত আহিছে। অকল বাছবাৰীত যোৱা নাই, আমাৰ বিলাসপাৰা চাব ডিভিশ্যনৰ ওচৰত চুৰাপাকৰা কিবা এইবিলাক এৰিয়াটো আহিছে। আৰু ইয়াত ডাঙৰ ডাঙৰ প্ৰজেক্ট কৰাৰ কাৰণে যিহেতু মানুহবিলাক ইয়াত বসবাস কৰি আছে, যিহেতুক এভেকশ্যন কৰাৰ কাৰণে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভৰ পৰা এতিয়া নটিচ দি আছে। আমাৰো BTCত কি হৈছে দুৰ্ভাগ্যজনক, বুগলাউৰা বুলি এটা গাঁও আছে, ছোটমাল গাঁও, ইয়াত BTC বাছি আছে, BTC ভোট দিয়ে, এই সকলোকে ইয়াতে এভেকশ্যন কৰাৰ কাৰণে যোজা কৰি আছোঁ। আমিও চেষ্টা কৰিছোঁ কেনেকৈ আমাৰ BTC অঞ্চলৰ ৰাইজক কেনেকৈ ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ, আমিও চেষ্টা কৰিছে। নিশ্চয় আজি এই গাঁৱৰ মানুহে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ৰঞ্জিত বসুমতাৰীক যিহেতু ৰেভিনিউ EM হ'ল, তেখেতক এপ্লিকেশ্যন দিব আৰু পৰৱৰ্তী কি হ'ব এইটো চাই আছোঁ। যেন মই ক'ব বিচাৰোঁ, পৰ্বতৰা হ'ল আমাৰ TSP এৰিয়া, এই TSP এৰিয়াত যেন আমাৰ মাটিবিলাকক চৰকাৰক নিদিয়ে আৰু ব্যক্তিগত খণ্ডক প্ৰজেক্ট কৰিবৰ কাৰণে নিদিয়ে, এইখিনি মই সকলোকে অনুৰোধ কৰিছোঁ। টেক্স যথেষ্ট বৃদ্ধি পাইছে। এই গুণ্ডা টেক্সটো কেনেকৈ বৃদ্ধি পাইছে? ৰাস্তাত যদি মানুহ বহি থাকি পইচা কালেকশ্যন কৰে, এটা গুণ্ডা টেক্সে হ'ব, এটাতো লিগেল টেক্স নহয়। আৰু যিসকলে কাগজ আছে, কাগজ চালান আছে, এই চালানৰ পৰাও যদি এটা ট্ৰাকত যদি 1300 টকা ৰাখি দিয়ে, এইটো নিশ্চয় গুণ্ডা টেক্সে হ'ব, এইটো মাফিয়া ৰাজ হ'ব। এই গুণ্ডা টেক্স কৰা এই চৰকাৰৰ পৰা আঁতৰি থাকিবলৈ মই সকলো ৰাইজক অনুৰোধ কৰিছোঁ। আৰু এইবাৰ বাজেট অধিৱেশনত প্ৰমোদ বড়োই 25টা জনগোষ্ঠীক ৰেষ্ট্ৰিক্টেড বুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কি ক'বা? মই ইয়াত ক'ব লগা একো নাই, কাৰণ বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ মান সন্মানটো ৰাখিব বিচাৰে। ঠিক আমাৰ BTC কাউন্সিলে এইটো সন্মান দিয়াটো মই ধন্যবাদে দিছোঁ, কাৰণ ৰেষ্ট্ৰিক্টেড বুলি দিয়াত যিসকলে নিজৰ নিজৰ জাতিৰ কাৰণে পূজা বা কিবা পালন কৰে, পৰ্ব পালন কৰে, ইয়াত ৰেষ্ট্ৰিক্টেড কৰি দিয়াটো বেয়া নহয়, ঠিকেই আছে। যোৱাকালি বাছবাৰীত আদানীৰ পুত্ৰ জিত আদানীয়ে